Hello everyone আৰু আজি আমাৰ পুৰীত সেকেন্ড ডে আৰু আমি সকলোৱে মন্দিৰলৈ যাব গা ধুই ওলালো 5:30 সকলোৱে গা ধুব লাগে ন অকণমান আৰু গেটো খোলা নাছিল পালো আমি মই ভবাতকৈ মানে বহুত বেছি ধুনীয়া এইখিনিৰ পৰা মানে একদম কিবা এটা বেলেগ অনুভৱ হৈছে বৰ্তমান ফটো উঠি আছো অকণমান ক'তবা যায় এতিয়া গম নাপাওঁ এনে কিবা চাব আহিছে চাগে এইবোৰ আমি এতিয়া সেৱা কৰি অহাৰ পিছত আৰু 1টা বজাত যাব দিছে আমাক মানে ভোগ দিব ন আৰু তাৰপাছত ইয়াতে চাব লাগিব 4:30 বজাত নে কি মানে ফ্লেগ এই কৰে ন চেঞ্জ কৰে আই থিংক আৰু সেইটো চাবলৈ আহিম দেৰিকৈ अभी निकल रहे हैं हम अपने रूम की तरफ এইখন শ্ৰী শংকৰদেৱ সংস্কৃত সমাজ আৰু নামঘৰ আছে আমাৰ হোটেলৰ ওচৰতে আছে এখন jadi lagi sih bye पेट पूजा हो गल এতিয়া ৰুমত যাম মঞ্জিৰা এও নলবাৰী মানুহলে গোপাল বজাৰৰ মন্দিৰৰ ভিতৰ ভাগ ইয়াত ইমান ধুনীয়া হেই একদম স্বৰ্গ যে নাইছো এনেকুৱা ফিল হয় ইমান ধুনীয়া আৰু ইয়াত অকণমান ফটো উঠিলোঁ কৈছে আমাৰ পাণ্ডালে যে ইয়াৰ যোৱাৰ সময়ত মন্দিৰটোৰ ফালে চাই এবাৰ প্ৰভুৰ ওচৰত ক্ষমা খুজিব দিছে যদি কিবা ভুল হৈছে ইমান ধুনীয়া এটা পৰিৱেশ বাহ মইতো মানে ফাৰ্ষ্ট দেখাৰ লগে লগে মানে ইমান বেছি হেপী হৈছোঁ মানে চকু পানী লাগিছে ইমান বেছি ধুনীয়া আৰু ইয়াৰ মানে ষ্ট্ৰাকচাৰ এইবিলাক মানে কেনেকৈ বনাইছে ইমান আগত ভাবে ক'ব লাগিব ইমান ওখ নাই বাপৰে ইমান মানুহ এনেকৈ বহি আছে নাজানো অকণমান দেৰি হ'ল নেকি 4টা বাজিছিল নে 5টাত টাইম এইটো চাব পাৰে তেনেকৈ চিনি পোৱা নাযাব কাৰণ দূৰত আছোঁ ন বহুত বাট এটলিষ্ট গম পোৱা যায় যে এজন কি আছে Gitu.